হেল্ল' এভৰিৱান। আজি মোৰ প্ৰথমটো লং ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া আমি বৰ্তা আৰু মই আমাৰ পথাৰলৈ যাবলৈ ওলাইছোঁ। যোৱাৰ আগে আগে আমাৰ আমলখিজোপাৰ পৰা কেইটামান আমলখি পাৰি ল'লোঁ। এয়া দেখিছানে আমাৰ আমলখিকেইটা যে ইমান ধুনীয়া। যিহেতুকে আমাৰ পথাৰ আমাৰ ঘৰৰ পৰা অলপ দূৰ, প্ৰায় 2 কিলোমিটাৰমানেই হ'ব। সেয়ে বৰ্তা আৰু মই আমাৰ স্কুটিতে গৈ পথাৰ পালোঁগৈ। এয়া দেখিছানে পথাৰৰ ওচৰতে আমাৰ শিমলু এজোপা আছে, ইমান ধুনীয়াকৈ ফুলিছে। ফাগুন মাহৰ এই সময়খিনি যে সঁচাকৈ বৰ ভাল লাগে। প্ৰায়ে বৰ্তা আৰু মই আমাৰ এই পথাৰৰ ফালে আহোঁ। খেতিৰ দিনত আহিলেতো আৰু ভাল লাগে। আপোনালোকে চাগে ভাবিছে এতিয়ানো পথাৰত আহি কি কৰিব। আচলতে বৰ্তা আৰু মই আজি আমাৰ কঠীয়াতলীডৰালৈ আহিছোঁ, তাৰ পৰা অলপমান শাক নিবলৈ। এই যে দেখিছানে আমাৰ পথাৰবোৰত এতিয়াও অলপ অলপ বোকা আছে। যিহেতুকে দ মাটি, সেয়েহে বহু দিনলৈকে এনেকৈ পানী থাকেই। আমাৰ কঠীয়াতলীডৰাত অলপমান আলু কৰা হৈছিল, আলুখিনি খন্দা হ'ল। এতিয়া তাতে অলপমান শাক আছে, তাকে নিবলৈ আহিলোঁ। এয়া দেখিছেনে জিলমিল শাক, ইমান ধুনীয়াকৈ হৈছে, অলপ অলপ ফুলি গৈছে। লাই পালেং এইবোৰ হৈছিল। তাৰে অলপমান জিলমিল শাক মই বুটলি ল'লোঁ। এইবোৰ যে দেখিছে এইবোৰ আলু, থাকি যোৱা আলু, এইবোৰ পিছে ভাল নহয়। এয়া যে দেখিছে গুটি থকা, এইবোৰ মূলা শাক। মূলা গুটি ফুলি গৈছে। মই আজিহে গম পাইছোঁ যে মূলা গুটিবোৰ কেঁচাকৈও খাব পাৰি। বৰ্তাই তাৰে দুটামান ছিঙি খাই আছে। এয়া দেখিছেনে বৰ্তা বন শাক বুটলাত ব্যস্ত। এইকেইজোপা হৈছে ফ্ৰেঞ্চ বিন। কেইজোপামান হৈছে 10-12 জোপামান, কিন্তু তাতে একদম ভৰি ভৰি ফ্ৰেঞ্চবিন লাগিছে। তাৰে অলপমান মই ছিঙি ল'লোঁ। বৰ্তা আৰু মই প্ৰায়ে আমাৰ পথাৰলৈ আহি থকাই হয়। পথাৰৰ দিনত এনেকৈ পানী দিবলৈ আহোঁ, ৰোৱনী দাৱনীক। তাৰপাছত এতিয়া ইয়াতে অলপমান শাকৰ খেতি কৰা হৈছে, তাকে মাজে মাজে চাবলৈ আহোঁ। এয়া যে দেখিছে ফ্ৰেঞ্চবিন, ভালেখিনিয়ে ফ্ৰেঞ্চবিন আজি ছিঙা হ'ল, প্ৰায় 1 কেজিমানেই ওলালে। ফ্ৰেঞ্চবিনৰ মাজে মাজে জিলমিল শাকো আছে। মানে গোটেই বাৰীখন জিলমিল শাকেই বেছিকৈ আছে। এয়া দেখিছানে এজোপাতে কিমান কেইডাল ফ্ৰেঞ্চবিন লাগি আছে। ঘৰৰ বস্তুবোৰ কমকৈ হ'লেও ভাল লাগে। মানিমুনিখিনিও বৰ ধুনীয়াকৈ হৈ আছে। আচলতে মানিমুনিখিনি উঘালিবলৈ এখন কটাৰী লৈ আনিছোঁ। কটাৰীৰে উঘালি দিলে লগত থকা বনখিনি লগতে লাগি নাহে। বৰ্তায়ো বুটলিলে মানিমুনি, ময়ো বুটলিলোঁ মানিমুনি। বুটলি বৰ্তাই এখন বেগ আনিছিল, বেগতে একেলগে গোটেইখিনি ভৰাই দিলোঁ। বেঙেনাও কেইজোপামান দিয়া হৈছিল, কিন্তু বেঙেনাবোৰ ভালকৈ লগা নাই। কেইটামান লাগিছে, তাৰো কেইটামান ছিঙিলোঁ। ৰঙালাও দিয়া হৈছে, ৰঙালাওখিনি কিন্তু ভালকৈ ডাঙৰ হোৱা নাই, ফুলিছে আৰু। এইবোৰ দেখিছানে বৰবিলাহী, কণবিলাহী দুয়োটাই আছে, কিন্তু ভালকৈ পকা নাই। নপকিলে ছিঙিবলৈও বেয়া লাগে। যিহেতুকে আমাৰ ঘৰত ইমান মানুহো নাই খাব পৰা, সেয়ে অলপমান শাক ছিঙা হ'ল। ছিঙি পেলাই বৰ্তা আৰু মই আহিলোঁ। বৰ্তাই ধুনীয়াকৈ স্কুটিত বান্ধি দিলে। এয়া আমাৰ পথাৰৰ ওচৰৰে খুৰা এজনৰ ঘৰত সোমালোঁ। পথাৰলৈ আহিলে খুৰাহঁতৰ ঘৰত সোমোৱাই হয়। যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে আজি মোৰ আৰু আমাৰ বাৰীখন চাই কেনেকুৱা পালে
সেয়া মোক কমেণ্ট কৰি জনাব।